প্ৰথমতে তামোলপুৰবাসীক নমস্কাৰ জনাইছোঁ। আজি তামোলপুৰ জিলা UPPL-ৰ কাৰ্যালয়ত আমি ডিষ্ট্ৰিক্ট UPPL-ৰ পৰা ইয়াত প্ৰেছ মিট আহ্বান কৰিছোঁ আৰু ইয়াত আপোনালোকে উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু 9 এপ্ৰিলত হ'বলগীয়া যি নিৰ্বাচন, এই নিৰ্বাচনত UPPL দলে আমাক তামোলপুৰ 43 নম্বৰ তামোলপুৰ সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু সেই তামোলপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব হিচাপে আজি ঘোষণা কৰাৰ লগে লগে তামোলপুৰবাসীয়ে যথেষ্টখিনি ইয়াত উৎসাহ আমি দেখিবলৈ পাইছোঁ। কেৱল তামোলপুৰ সমষ্টিত নহয়, তামোলপুৰ জিলাতে আমি তেখেতক আদৰাৰ লগতে ৰাইজৰ যি উৎসাহ দেখিব পাই আমিও আনন্দিত হৈছোঁ। গতিকে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই তামোলপুৰখন উন্নয়নৰ দিশত লগতে বিটিআৰখন উন্নয়নৰ দিশত আগুৱাই লৈ গৈ আছে। আৰু আজি আমি তামোলপুৰ জিলা আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আৰম্ভ কৰিছোঁ। আৰু এই তামোলপুৰ জিলাত আমাৰ বিভিন্ন দিশত আগুৱাই লৈ যোৱাৰ কাৰণে আজি তামোলপুৰত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি তামোলপুৰৰ যাতায়াতৰ কাৰণে ভাল এটা ৰাস্তা আজি পাগলা দলঙৰ পৰা আৰম্ভ কৰি কাউলি বাল্টিৰ পৰা আৰম্ভ কৰি মটঙাৰ পৰা আৰম্ভ কৰি আজি অসমমালাৰ ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন ৰাস্তা ঘাট আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি আমি তামোলপুৰ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে আজি আপোনালোকে দেখিবলৈ পাব যে তামোলপুৰ যি জিলা, এই তামোলপুৰ জিলাত আজি বহু বছৰ হোৱা বা পুৰণা মঠ মন্দিৰ আছে। আজি 500 বছৰীয়া মঠ মন্দিৰবিলাক ইয়াত আছে। এই মঠ মন্দিৰবিলাকক আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত উন্নত মানৰ ইয়াত মন্দিৰ নিৰ্মাণ কৰা হৈছে, যাতে বাহিৰৰ মানুহ আহি ইয়াত ভক্তপ্ৰাণ ৰাইজে যাতে সেৱা কৰিব পাৰে। ইয়াত আজি এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। আৰু তামোলপুৰ অঞ্চলৰ বিভিন্ন যিখিনি আজি তাৰিখত আমাৰ যি মানুহে আহা যাহ কৰিব নোৱাৰা এটা পৰিৱেশ আছিল, এই পৰিৱেশবিলাকত আজি আমি ৰাস্তা নিৰ্মাণ কৰি মানুহক আহা যোৱাত সহায় কৰিব পাৰিছোঁ। ইয়াৰ বাদেও আমাৰ তামোলপুৰ যিটো কলেজ আছিলে, যিটো ভেঞ্চাৰ কলেজ আছিল, আজি কলেজখন গভৰ্ণমেণ্ট কৰি হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। আজি কলেজবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলটো আজি যথেষ্টখিনি উন্নত কৰা হ'ল। গতিকে আমি ইয়াৰ কাৰণে UPPL শক্তিশালী হিচাপে আমি তামোলপুৰ লগতে 15টা যিটো আমাৰ বিটিআৰ সমষ্টি, এই সমষ্টিত আজি UPPL প্ৰাৰ্থিত্ব প্ৰদান কৰিব। গতিকে আজি আমি তামোলপুৰবাসী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ তামোলপুৰে এটা হিষ্ট্ৰী বা এটা বুৰঞ্জী আজি সৃষ্টি কৰিবলৈ গৈ আছোঁ। আমি তামোলপুৰ ৰাইজে সকলোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিয়াৰ কাৰণে আজি ৰাইজে ৰখি আছে 9 এপ্ৰিলটোলৈ। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ, তামোলপুৰৰ যিটো অৱস্থা আছিলে যোৱা 17 বছৰত যেতিয়া BPF-এ ইয়াত শাসন কৰিছিল, তামোলপুৰৰ বহু ঠাইবিলাকত মানুহে যাব পৰা কণ্ডিশ্যন নাছিল। আজি আমি দেখিছোঁ গোটেই বিটিআৰৰ যিমান VCDC আছিলে, প্ৰত্যেকটো VCDC বিলাকক আজি অফিচ বনাই দিয়া হ'ল। আৰু মিটিং কৰাৰ কাৰণে আজি অডিটৰিয়াম হল বনাই দিয়া হ'ল। আজি তামোলপুৰত আপোনালোকে চাওক, আজি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছে বিটিআৰৰ তৰফৰ পৰা। লগতে আজি ইয়াত থকা যিবিলাকৰ আমাৰ বহুত পুৰণা হায়াৰ ছেকেণ্ডাৰীবিলাক আছিলে, আজি আমি 7 কোটি টকাকৈ এই হায়াৰ ছেকেণ্ডাৰীবিলাকক ধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ বাদেও আমাৰ ইয়াত যিটো বহুখিনি সমস্যা আছিল, আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই সমস্যাবিলাকে 90% সমাধান হ'বলৈ গৈ আছে। আৰু 10%টো বিধায়ক হোৱাৰ পিছত ইয়াৰ 100% আমি সমাধান কৰিবলৈ ওলাইছোঁ। বহু দিনৰ পৰা যিটো মাটিৰ সমস্যাবিলাক ইয়াত আছিলে তামোলপুৰ অঞ্চলত, এই মাটিৰ সমস্যাবিলাক আজি বহুতে সমাধান হৈ গ'ল। যিবিলাকৰ PGR মাটিত আছিলে, তেখেতসকলকো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি অফিচিয়েল প্ৰচেছবিলাক কাম কৰি থৈ যোৱা হ'ল। গতিকে সেইবিলাকো আজি প্ৰচেছ আগবাঢ়ি আছে। ইয়াৰ বাদেও যিবিলাক আমাৰ তামোলপুৰত অফিচ আছিলে, আগৰ দিনত আমি প্ৰথম কামৰূপৰ পৰা আৰম্ভ কৰি নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি বাক্সাৰ পৰা আৰম্ভ কৰি আজি তামোলপুৰ ডিষ্ট্ৰিক্ট আমি পাবলৈ সক্ষম হৈছোঁ। আমি কেতিয়াও ভাবা নাছিল যে তামোলপুৰ এখন জিলা হ'ব। আৰু তামোলপুৰ জিলা হোৱাৰ পিছত আজি তামোলপুৰৰ মানুহে নিজৰ চোতালত আজি মেডিকেল কলেজ পালে, নিজৰ চোতালত DC অফিচ পালে, SP অফিচ পালে, DTO অফিচ পালে, মেডিকেল ইয়াত পাবলৈ
পালে আৰু বিভিন্ন অফিচ যি অফিচবিলাকৰ আগতে আমি গুৱাহাটীত যাব লগা হৈছিল, নলবাৰীত যাব লগা হৈছিল, বাক্সাত যাব লগা হৈছিল, কিন্তু আজি তামোলপুৰতে আমি সকলো অফিচিয়েল কামবিলাক আজি ইয়াত কৰিব পৰা হৈছে। সেইটো কেৱল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু তামোলপুৰ ৰাইজৰ এইটো মৰম আৰু আশীৰ্বাদত। ইয়াৰ কাৰণে আমি আজি তাৰিখত UPPL তামোলপুৰৰ লগতে আমি 15টা যিটো বিটিআৰ সমষ্টি ইয়াত শক্তিশালী হিচাপে প্ৰতিনিধিত্ব কৰিম। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি এইটো অৱগত কৰিছোঁ। আমি বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে মানৱ সম্পদ সৃষ্টি কৰাটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা সপোন আছিলে। যি সময়ত তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাম কৰিছিল, বিভিন্ন দায়িত্ব লৈ কাম কৰিছিল, সেই সময়ত তেখেতে শিক্ষাৰ কাৰণে কাম কৰিছিল। সেই সময়ত এপছুৰ নেতৃত্বত তেখেতৰ সময়ত মিছন কোৱালিটি এডুকেশ্যন কাম আৰম্ভ কৰিছিল, ইয়াৰ অফ এডুকেশ্যন বুলি আৰম্ভ কৰিছিল। আৰু সেই সময়ৰ পৰা লৈ যিটো সামগ্ৰিকভাৱে উন্নয়নৰ কাৰণে কাম কৰাৰ লগতে শিক্ষাৰ দিশতো কাম কৰিছিল। আৰু যেতিয়া বিটিআৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আজি বিটিআৰত বিভিন্ন জাতি জনগোষ্ঠী উন্নয়নৰ কাৰণে জাতি জনগোষ্ঠীৰ পৰা ছাত্ৰ ছাত্ৰীক যাতে মানৱ সম্পদ গঢ়িব পাৰে, ইয়াৰ কাৰণে ছুপাৰ 50ৰ নিচিনা এটা প্ৰগ্ৰাম লাঞ্চ কৰিছিল। যি ছুপাৰ 50ৰ জৰিয়তে আজি বহুত ছাত্ৰ ছাত্ৰী আজি চিভিল ছাৰ্ভিচত যোগদান কৰিব পাৰিছে। বহুত ছুপাৰ 50ৰ জৰিয়তে বহুত ছাত্ৰ ছাত্ৰী আজি ইঞ্জিনিয়াৰিং কৰিব পাৰিছে, আজি মেডিকেল লাইনত আজি নিজৰ জীৱনটো আৰম্ভ কৰিব পাৰিছে। ইয়াৰ বাদেও যে ছুপাৰ 50ৰ বাদেও আমাৰ যিসকল মহিলাসকল আছে, আইসকল আছে, তেখেতসকলেও যাতে নিজৰ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, ইয়াৰ কাৰণে আৰ্থিক সাহায্য কৰি আজি বহুত আইবিলাকে আজি দোকান দি খাব পাৰিছে। ইয়াৰ বাদেও যিবিলাক আমাৰ সেল্ফ হেল্প সকল আছিল, SHG আছিল, তেখেতসকলকো 25,000 টকাকৈ প্ৰদান কৰি আজি তেখেতসকলেও নিজৰ জীৱিকা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে। তো ইয়াৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব, এই নেতৃত্বত 26টা জাতি জনগোষ্ঠী, এই 26টা জাতি জনগোষ্ঠীক আজি অহা 100 বছৰ আমি কি কৰিব বিচাৰিছো, এটা ভিজন ডকুমেণ্ট বনাই তেখেতসকল এটা ডাইৰেকশ্যনত আমি লৈ যাব বিচাৰিছো। তো আজি তাৰিখত আমি কেৱল বিটিআৰত নহয়, অসমত বাস কৰা বিভিন্ন সৰু সৰু জাতি জনগোষ্ঠীক আজি অসম বিধানসভাত তেখেতসকলৰ এটা আৱাজ হয়, তেখেতসকলৰ এটা নেতৃত্ব লৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মাত দিব বিচাৰিছে। তেখেতসকলক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতসকলৰ কাৰণে কাম কৰিব বিচাৰিছে। ইয়াৰ বাদেও আজি বিটিআৰত যি সমস্যা আছে, নৰ্থ ইষ্টৰ যি সমস্যা আছে, অসমৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আজি ভাৰতৰ ৰাজ্যসভাৰ সাংসদ হিচাপে আজি তেখেতে অসমৰ পৰা নেতৃত্ব দি আজি নৰ্থ ইষ্ট অসম সকলোকো আজি নেতৃত্ব দিয়াৰ কাৰণে তেখেতে আজি প্লেনিং কৰিছে। গতিকে আমি দেখিছো যোৱা দিনবিলাকত অসমত কেৱল কিছুমান জাতি জনগোষ্ঠীৰ কথা ওলাই আহে, কিন্তু যিবিলাক ডাউন টাউনত থকা যিবিলাকে আমাৰ সৰু সৰু জাতি জনগোষ্ঠী আছে, এই সৰু সৰু জাতি জনগোষ্ঠীক আজি অসম বিধানসভাত আমি কোনেও মাত মাতা আমি দেখা নাই। গতিকে এই জাতি জনগোষ্ঠীৰ কাৰণে নতুন এটা প্লেনিং কৰাৰ আমি অসমত দেখা নাই। যিবিলাকক আমি ডাঙৰ ডাঙৰ জাতি জনগোষ্ঠী আছে তেখেতসকলৰ কথা কয়, কিন্তু আজি UPPL এই পিছপৰা সকলো জাতি জনগোষ্ঠীক লৈ আজি কাম কৰাৰ কাৰণে আগবাঢ়িছো। যে বিটিআৰত যেনেকৈ কৰিছে ঠিক তেনেকুৱা অসমতো কৰিম। গতিকে ইয়াৰ কাৰণে আজি আমি স্পষ্টকৈ কৈছো যে আমি UPPL কেৱল বিটিআৰত নহয়, বিটিআৰৰ বাহিৰতো লগতে বসবাস কৰা সকলো জাতি জনগোষ্ঠীক এটা নিজৰ অধিকাৰ, নিজৰ স্বাভিমান লৈ জীয়াই থকাৰ কাৰণে, নিজৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইউনাইটলি আমি পিছপৰা জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰৰ পৰা বিপুল ভোটত জয়যুক্ত কৰি অসম, নৰ্থ ইষ্ট আৰু গোটেই ভাৰতক নেতৃত্ব দিয়াৰ কাৰণেও আজি তামোলপুৰৰ পৰা আমি তেখেতক ৰাজ্যসভাৰ সাংসদ হিচাপেও পঠাইছো।